বাগৰি গাগৰি কঁকালৰ ভাজত বাগৰি বাগৰি দেহা বইলাজত মেঘালী চুলিৰে ৰ'দালি গালেৰে নিজতে উমলিবা গাগৰি গাগৰি কঁকালৰ হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল চৈমতি ব্লগছ। আৰু মানে আজি আছোঁ একদম সেউজীয়া পৰিৱেশ এটাৰ মাজত, কিন্তু আপোনালোকক আজি সেউজীয়া পৰিৱেশটো দেখুৱাবলৈ ভিডিঅ'টো বনোৱা নাই। আজি ভিডিঅ'টো বনাইছোঁ কালি মানে হৈ যোৱা মানে গোলাঘাট পূৰ্বাঞ্চলিক মহাবিদ্যালয়ত নৱাগত আদৰণি সভা আছিল কালি, আৰু তাত সাংস্কৃতিক অনুষ্ঠানত নিমন্ত্ৰণ কৰি মতা পৰিছিল আমাৰ সকলোৱে চিনাকি জুমন। মানে কেইদিনমান আগত যে বিয়ানাম গাই ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ গৈছিল, এক ৰাতিৰ ভিতৰতে তেওঁক আমন্ত্ৰণ কৰি অনা হৈছিল। আৰু সকলোৱে চিনিয়ে পায় জুমন বুলি ক'লে, আৰু কেইদিনমান আগতে একদম নিউজ চেনেল হিলি আছিল জুমন 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 কৰি পেলাই। আৰু কালি তেওঁ আহিছিল, জনপ্ৰিয় বহুতো বিহুগীত গালে, বিয়ানামো গাইছিল। কালি হৈ যোৱা নৱাগত আদৰণি সভাৰ পৰিৱেশটো দেখুৱাই আছোঁ। তাৰ আগতে যোনটো বিয়ানামত ভাইৰেল হৈছিল এক ৰাতিৰ ভিতৰতে, সেই বিয়ানামটো আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। শৰাই তামোল সজোৱা শৰাই তামোল সজোৱা জোৰোণ আহি ৰৈ আছে আদৰুম গৈ ওলোৱা উঠাচোন সোণজনী অলংকাৰ পিন্ধা গাগৰি কঁকালৰ ভাজত বাগৰি বাগৰি দেহা বইলাজত মেঘালী চুলিৰে ৰ'দালি গালেৰে নিজতে উমলিবা জানো কতে